ভাইৰেল 2016 এই মুভিখন ৰিলিজ হৈছিল। ৱৰ্ম ফ্লু নামৰ এটা বিশেষ ভাইৰাছে আমেৰিকাৰ বিভিন্ন ঠাইত চলাইছিল সন্ত্ৰাস। কি হয় এই ভাইৰাছ আৰু মুভিখনৰ কাহিনীৰ শেষত কি হয় চাওক এই ভিডিঅ'। কাহিনীৰ আৰম্ভণিতে এমা নামৰ এজনী যুৱতীক দেখা যায়। এভান নামৰ এটা ল'ৰাক তাই বহুত লাইক কৰিছিল, কিন্তু তাই এই কথা প্ৰকাশ কৰিব পৰা নাছিল। তাই বায়'লজিৰ ষ্টুডেণ্ট আছিল। কলেজৰ বাহিৰত তাইৰ বায়েক ষ্টেচিক দেখা যায়। ষ্টেচিৰ লগত আছিল তাইৰ বয়ফ্ৰেণ্ড চিজে। ষ্টেচিয়ে বুজি উঠিছিল এমাৰ মনৰ কথা। এভান স্কুল বাছেৰে ঘৰ যাব লৈছিল, কিন্তু ষ্টেচিয়ে তাক সিহঁতৰ গাড়ীত যাবলৈ নিমন্ত্ৰণ দিয়ে। এভান সিহঁতৰ গাড়ী লৈ গুচি আহে। ঘৰলৈ গৈ থকাৰ সময়ত এমাৰ মাকৰ ফোন আহে আৰু তাই সকলোৰে খবৰ লয়। কিবা কামত এমাৰ মাক অন্য এখন চহৰত আছিল। ইভান সিহঁতৰ ঘৰৰ কাষত নতুনকৈ থাকিব আহিছিল। কিছু সময়ৰ পিছত সিহঁত ঘৰ গৈ পায়। নিশা এমাই তাইৰ বান্ধৱী গ্ৰেচিৰ লগত ভিডিঅ' কলিং কৰি থাকে। গ্ৰেচিয়ে এটা ভিডিঅ' চাবলৈ দিয়ে, য'ত এমাই দেখে লিফ্টত থকা এজনী মহিলাৰ ওপৰত কোনো অজ্ঞাত লোকে আহি তেজৰ বমি কৰি দিছে মানুহজনীৰ মুখত। ভিডিঅ'টো চাই তাই আচৰিত হৈ যায়। সেই সময়তে এভানে এখন কাগজ এমাৰ ৰুমলৈ দলিয়াই দিয়ে। এমাই সেই কাগজত তাইৰ মোবাইল নম্বৰ লিখি তালৈ পুনৰ দলিয়াই দিয়ে। এমাই তাক লগ কৰিবলৈ তললৈ নামি গুচি যায়। তাৰ গালত এটা চুমা খায় আৰু তাইৰ ভিতৰলৈ সোমাই গুচি যায়। পিছদিনা এমাক তাইৰ ক্লাছত দেখা যায়। ক্লাছ লৈ আছিল তাইৰ পিতৃ মাইকেলে। বিভিন্ন ধৰণৰ ইনচেক্টছৰ বিষয়ে পঢ়াই আছিল সেইদিনা। ক্লাছৰ মাজতে গ্ৰেচি অসুস্থ হৈ পৰে। তাই কাম মাৰোঁতে মুখেৰে তেজ ওলাই আহে। গ্ৰেচি ক্লাছৰ পৰা দৌৰ মাৰি ওলাই গুচি যায়। মাইকেলে এমাক তাইৰ পিছত যাবলৈ নিৰ্দেশ দিয়ে। এমা তাইৰ পিছত গুচি যায়। বহুত সময় বিচৰাৰ পিছত গ্ৰেচিক তাই কলেজৰ এটা ঠাইত পঢ়ি থকা দেখে। তাই গ্ৰেচিক উঠাবলৈ চায়। তেনেকুৱাতে সিহঁতৰ ওচৰলৈ এজন ল'ৰা আহে আৰু সি এমাক ডক্টৰৰ ব্যৱস্থা কৰিবলৈ পঠাই দিয়ে। যেতিয়া সি গ্ৰেচিৰ ফালে চায়, গ্ৰেচিয়ে কাহি দিয়ে আৰু তাৰ মুখত তাইৰ তেজ সোমাই যায়। গ্ৰেচি সেই ভাইৰাছত ইনফেক্ট হৈ পৰিল, কাৰণ কিছুদিন পূৰ্বে তাইৰ মাক বিদেশ ভ্ৰমণ কৰি আহিছিল। এই ঘটনাৰ বাবে কলেজৰ ক্লাছ বন্ধ কৰি দিয়ে। মাইকেলে পত্নীলৈ ফোন কৰে আৰু পত্নীয়ে কয় যে ভাইৰাছৰ বাবে তাই বহুত অসুবিধাত আছে। মাইকেলে তাইক ইমিডিয়েট এয়াৰপৰ্টলৈ আহিবলৈ কয়। কেলিফৰ্ণিয়াৰ এয়াৰপৰ্টত সিও তাইৰ বাবে ৰৈ থাকিব গুচি যায়। ষ্টেচি আৰু এমা ঘৰৰ ওচৰৰ এজন ব্যক্তিৰ গাড়ীত ঘৰলৈ গুচি যায়। এমাই বিশেষ গুৰুত্ব নিদিলে এই ভাইৰাছক লৈ। তাই গ্ৰেচিক যোগাযোগ কৰিব চাই যদিও একো খবৰ নাপায় গ্ৰেচি। খিৰিকীৰে তাই মন কৰে ৰাস্তাত এটা পহু ৰৈ আছে। কিন্তু হঠাৎ তাইৰ ঘৰৰ ওপৰেদি মেডিচিন কঢ়িয়াই থকা এখন হেলিকপ্টাৰ পাৰ হৈ যায়, যাৰ শব্দত পহুটো তাৰ পৰা পলাই গুচি যায়। তাইলৈ দেউতাকৰ ফোন আহে। দেউতাকে কয়, মই এটা ঠাইত ফচি গ'লোঁ, কাৰণ আৰ্মীয়ে সকলো পথ বন্ধ কৰি দিছে। মই সোনকালে তোমাৰ মাক লৈ আনিম আৰু তোমালোকৰ ওচৰ পাম। এমাই ঘৰৰ ভিতৰত কোনো লোকৰ উপস্থিতি অনুভৱ কৰে। পিছত দেখা যায় সেয়া আন কোনো নহয়, চিজে হয়। তাক ষ্টেচিয়ে মাতি পঠাইছিল। পিছদিনা ৰাতিপুৱা গোটেই চহৰখনত আৰ্মীৰ মুভমেণ্ট আৰম্ভ হৈ গ'ল। প্ৰত্যেকটো ঘৰৰ দৰ্জাৰ কাষত এটা এটা বাকচ থৈ গ'ল আৰ্মী লোকে। সিহঁতে বাকচটো খুলি চাই তাত থাকে কিছু খোৱা বস্তুৰ লগতে এটা ফ্লেয়াৰ গান আৰু অলপ মাস্ক। সন্ধিয়াৰ সময়ত ষ্টেচি আৰু চিজে এটা পাৰ্টিলৈ যাবলৈ এমাই সিহঁতক বাধা দিয়ে, কিন্তু সিহঁত গুচি যায়। এমাৰ মোবাইললৈ এটা মেছেজ আহে। মেছেজটো আছিল ইভানৰ। আচলতে ষ্টেচিয়ে তাইৰ মোবাইলৰ পৰা মেছেজ দি এভানক সেই পাৰ্টিলৈ নিমন্ত্ৰণ দিছিল। এমাও গুচি যায় পাৰ্টিটোলৈ। তাত গৈ তাই এভানক লগ পায়। দুয়োটা এটা কোঠাত অকলশৰীয়াকৈ সময় পাৰ কৰিব লয়। কিন্তু সেই সময়তে সিহঁতে হুলস্থুল হোৱা শুনে। ওলাই গৈ দেখে ষ্টেচিয়ে চিজেক খুব গালি দি আছে। আচলতে ষ্টেচিয়ে চিজেক অসংযত অৱস্থাত অন্য ছোৱালীৰ সৈতে দেখে। সেই সময়তে পাৰ্টিত ৱৰ্ম ভাইৰাছত ইনফেক্টেড এটা ল'ৰা আহি যায়। এইটো সেইটো ল'ৰাই হয় যিয়ে গ্ৰেচিৰ বাবে ইনফেক্ট হৈছিল। সি যাকে তাকে এটেক কৰিব আৰম্ভ কৰি দিয়ে। ষ্টেচি আৰু এমা তাৰ ওচৰত আহি যায়। সি ষ্টেচিৰ মুখত তেজৰ বমি কৰি দিয়ে। যেতিয়া সি এমাক এটেক কৰিবলৈ পিছফালৰ পৰা এভানে তাক প্ৰহাৰ কৰি বেহুচ কৰি দিয়ে। পিছৰ চিনত ষ্টেচিক গা ধুই থকা দেখা যায়। তাই বুজি উঠিল যে তাইও ৱৰ্ম ফ্লুত ইনফেক্ট হৈ পৰিছে। এমাই এভানক মেছেজ দি থাকে, কিন্তু সি কোনো ধৰণৰ ৰিপ্লাই নকৰে। এটা মেডিকেল টীম আহি এমা আৰু ষ্টেচিক স্কেন কৰেহি। মেডিকেল টীমে ষ্টেচিক প্ৰশ্ন কৰে যে তোমালোক কোনোবা ভাইৰাছ ইনফেক্টেড লোকৰ সংস্পৰ্শলৈ আহিছিলা নেকি? ষ্টেচিয়ে মিছাকৈ নাই অহা বুলি জনায়। মাইকেলে এমালৈ ফোন কৰে আৰু কয়, তোমালোক ঘৰৰ পৰা ওলাই নাযাবা। লগতে কয়, আলমাৰীত মই এটা বন্দুক লুকুৱাই থৈছোঁ, সেইটো ষ্টেচিক প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ ক'বা। ষ্টেচিয়ে সেই বন্দুক উলিয়াই লয়। দেউতাকৰ ফোনটো হঠাৎ কাট খাই যায়। সিহঁতে বুজি উঠে যে চৰকাৰে ফোনৰ সকলো সংযোগ বিচ্ছিন্ন কৰি দিছে। নিশা সিহঁতে দেখে সিহঁতৰ কাষৰ ঘৰৰ মানুহজনে ফ্লেয়াৰ গান শ্বুট কৰিছে। আচলতে তেখেতৰ পত্নী ভাইৰাছত সংক্ৰমিত হৈ পৰিছে। আৰ্মীয়ে আহে আৰু মহিলাজনী লৈ গুচি যায়। তেনেকুৱাতে সিহঁতে দেখে চহৰৰ বিভিন্ন ঠাইৰ পৰা ফ্লেয়াৰ শ্বুট হ'বলৈ ধৰিছে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে চহৰত ইনফেক্টেড মানুহৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। সিহঁত শংকিত হৈ পৰে আৰু দেউতাকৰ লগত যোগাযোগ কৰিব চায়, কিন্তু সফল নহয়। সিহঁতে মাক দেউতাকক বিচাৰি যোৱাৰ সিদ্ধান্ত লয়। যেতিয়া সিহঁত গাড়ী লৈ ওলাই যায়, বাটত আৰ্মীয়ে সিহঁতক পুনৰ ঘৰলৈ উভতি যোৱাৰ নিৰ্দেশ দিয়ে। ষ্টেচিয়ে নামি গৈ বুজাব চায়,
সেই সময়তে হঠাৎ আন এখন গাড়ী বহুত স্পীডত আৰ্মি বেৰিকেড পাৰ হোৱাৰ চেষ্টা কৰে, কিন্তু আৰ্মিয়ে ওপৰ জুপুৰি গুলী চলাই দিয়ে গাড়ীখনৰ ওপৰত। ষ্টেচি আৰু এমা তৎক্ষণাৎ ঘৰলৈ উভতি গুচি যায়। পিছদিনা ৰাতিপুৱা আৰ্মিয়ে জনায় যে যদি কাৰোবাৰ ঘৰত ইনফেক্টেড লোক আছে ইমিডিয়েট তেওঁলোকক ইনফৰ্ম কৰিবলৈ। সন্ধিয়াৰ সময়ত ষ্টেচিয়ে মন কৰে তাইৰো ইনফেকশ্যন বাঢ়ি গৈ আছে। তাইৰ ডিঙিৰ পিছফালে এটা ৱৰ্ম অৰ্থাৎ এবিধ পোকে অৱস্থান লৈছে। এই বিষয়ে তাই এমাক একো নজনায়। নিশা ভাত খোৱাৰ সময়ত তাই এমাক জনায় মা আৰু দেউতাৰ সম্পৰ্ক ভাল নহয়। দেউতাৰ কলেজৰ এজনী ষ্টুডেণ্টৰ লগত সম্পৰ্ক আছিল আৰু মই সেয়া দেখিছিলোঁ। মই মাক এইবোৰ লগাই দিছিলোঁ যাৰ ফলত মা আৰু দেউতাৰ সম্পৰ্কত সমস্যা আৰম্ভ হৈ গৈছিল। এমাই কয় মোৰ পৰা এইবোৰ কিয় লুকাই ৰখা হ'ল। ষ্টেচিয়ে কয় তুমি হয়তো নিজকে চম্ভালিব নোৱাৰিলাহেঁতেন। এমাই এই কথা শুনি অসন্তুষ্টি প্ৰকাশ কৰে। ষ্টেচিয়ে কাহিবলৈ ধৰে আৰু তাইৰ মুখৰ পৰা তেজ ওলোৱা এমাই দেখি যায়। সেই সময়তে সিহঁতৰ ঘৰলৈ এভান আহে। সি জনায় যে তাৰ দেউতাকো ইনফেক্ট হৈ পৰিল। খিৰিকী গ্লাছ ভাঙি এভানৰ দেউতাক ঘৰটোৰ ভিতৰলৈ সোমাই আহে। ভাইৰাছ ইনফেক্ট হোৱাৰ পিছত মানুহে নেদেখা হৈ যায়। এভানৰ দেউতাকে এমাৰ দিশত লাহে লাহে আগবাঢ়ি থাকে। সি এমাৰ উপস্থিতি বুজি উঠে আৰু এটেক কৰিবলৈ। ঠিক তেনেকুৱাতে ষ্টেচিয়ে গুলীয়াই মাৰি দিয়ে এভানৰ দেউতাকক। ইয়াৰ পিছত ষ্টেচিও মাটিত ঢলি পৰে। ভাইৰাছে তাইকো নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰি দিলে। উপায় নাপাই এমা আৰু এভানে তাইক এটা কোঠাৰ ভিতৰত বন্ধ কৰি দিয়ে। ষ্টেচিয়ে এমাক অনুৰোধ কৰে যে তাইক সিহঁতে তাতেই এৰি গুচি যায়, কিন্তু এমাই তাইক এৰি যোৱাত মান্তি নহয়। তাই মোবাইলৰ নেটৱৰ্কৰ ৰেঞ্জ পাবলৈ ঘৰৰ ওপৰলৈ উঠি যায়। তাইৰ পিছে পিছে এভানো উঠি আহে। সেই সময়তে চিজে আহি যায় সিহঁতৰ ঘৰলৈ। সি ষ্টেচিক মাতি মাতি ভিতৰলৈ সোমাই যায়। ষ্টেচিয়ে তাৰ মাত শুনি তাক মাত লগাই আৰু তাইৰ কাষলৈ মাতে। তাই কয় এমা আৰু এভান ইনফেক্ট হৈছে আৰু সিহঁতে মোক ইয়াত বন্দী কৰি ক'ৰবালৈ গুচি গৈছে। সি তাইৰ কাষলৈ আহে। তাই তাক এটেক কৰি দিয়ে আৰু তাৰ হাতখন ছিঙি তাই খাবলৈ আৰম্ভ কৰি দিয়ে। চিঞৰ শুনি এভান আৰু এমা তালৈ নামি আহে। চিজেৰ সেই অৱস্থা দেখি সিহঁত আচৰিত হৈ পৰে। ষ্টেচিয়ে এমাক ক্ষমা খোজে আৰু কয় মই এইবোৰ জানি বুজি কৰি থকা নাই। যি কৰিছে মোৰ শৰীৰত থকা ভাইৰাছে কৰিছে। ষ্টেচিৰ এই অৱস্থা এমাই চাই থাকিব নোৱাৰিলে। বায়'লজি ক্লাছৰ কিছু জ্ঞানৰ সহায়ত তাই ষ্টেচিৰ শৰীৰৰ পৰা সেই ৱৰ্ম বাহিৰ কৰাৰ সিদ্ধান্ত লয়। তাই ষ্টেচিৰ খাদ্যত বেহুচ হোৱা দৰৱ মিহলি কৰি দিয়ে। যেতিয়া ষ্টেচিয়ে সেই খাদ্য খায় তাই গভীৰ টোপনিত গুচি যায়। সেই সুবিধা পাই এভান আৰু এমা কোঠাটোৰ ভিতৰলৈ সোমাই যায়। এমাই ৱৰ্ম থকা ঠাইডোখৰত টেপ লগাই দিয়ে যাতে উশাহ নাপাই ৱৰ্মটো বাহিৰলৈ ওলোৱাৰ চেষ্টা কৰে। তাই ভবাৰ দৰে ৱৰ্মটোৱে চটফটাব ধৰে আৰু বাহিৰলৈ অলপ ওলাই আহে। এমাই তাক বাহিৰলৈ ওলাব ধৰিলে। সেই সময়তে ষ্টেচিৰ হুঁচ ঘূৰি আহে আৰু তাই নিজেই টান মাৰি ৱৰ্মটোক বাহিৰলৈ উলিয়াই দিয়ে। এভানে গছকি গছকি ৱৰ্মটোক মাৰি পেলায়। ষ্টেচি শান্ত হৈ পৰি যায়। এমাই ভাবি লয় যে ষ্টেচি সুস্থ হৈ উঠিল, কিন্তু পিছদিনা ৰাতিপুৱা তাই দেখে যে ষ্টেচিয়ে ঘৰৰ খোৱা বস্তু লৈ ঘৰৰ পৰা পলাই গৈছে। তাইৰ পিছে পিছে এমাও গুচি যায়। ষ্টেচি গৈ এটা ঘৰত সোমাই যায়। ঘৰটোলৈ এভান আৰু এমাও সোমাই যায়। সিহঁতে ষ্টেচিক বিচাৰিবলৈ ধৰে। ষ্টেচিক বিচাৰি থাকোঁতে সিহঁত সোমাই পৰে এগালমান ইনফেক্টেড মানুহৰ মাজত। তাত গ্ৰেচিও আছিল। সিহঁত তাৰ পৰা পলাই ষ্টেচি থকা ৰুমটোলৈ সোমাই যায়। ষ্টেচিয়ে কয় মোক মাৰি পেলোৱা নহ'লে তোমালোকৰ বাবে মই বিপদ হৈ পৰিম। এমাই মানি নলয়। ষ্টেচিয়ে এটেক কৰিবলৈ এমাৰ দিশত আগবাঢ়িব লওঁতে এমাই উপায়হীন হৈ তাইক গুলীয়াই মাৰি দিয়ে। বাকী থকা ইনফেক্টেড মানুহৰ পৰা বাচিবলৈ সিহঁত ঘৰটোৰ ওপৰলৈ উঠি যায়। সিহঁতে দেখে যে গোটেই চহৰখনত আৰ্মিয়ে এয়াৰ বম্বিং কৰি আছে, কাৰণ এতিয়া এই চহৰ ভাইৰাছৰ কবলত গুচি গৈছিল। সেই ঘৰটোতো বম এৰি দিয়ে আৰ্মিয়ে, কিন্তু এমা আৰু এভানে ছুইমিং পুলত জাপ মাৰি নিজৰ প্ৰাণ বচাই লয়। তাৰপিছত সিহঁত এখন দোকানত গুচি যায়। তাত তাইৰ দেউতাকে এৰি যোৱা এখন ফটো পায়। ফটোখনৰ পিছফালে লিখা আছিল মই ঠিকেই আছোঁ আৰু মই ৱাশ্বিংটনলৈ যাব লৈছোঁ। এমা আৰু এভানেও তাতে থকা এখন গাড়ী লৈ আৰু ৱাশ্বিংটনৰ দিশে গাড়ী চলাই দিয়ে। আৰু ইয়াৰ লগে লগে মুভিখনৰ কাহিনীও ইমানতে অন্ত পৰে। বন্ধুসকল, আজিৰ এই এক্সপ্লেনেশ্যনটো শুনি যদি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক মাৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।